লাগিব 6 টাকাত মালা হ'ব একদম কম প্ৰাইজত আপোনালোকে পাই যাব আৰু লগতে দেই কৈছে যতে বা ততে ঘুমাৰো গুৱাই এই কি হ'ব গুড মৰ্নিং কি খবৰ আপোনালোকৰ আৰু গাইছ আজি হৈছে অমৃত বৃক্ষ আন্দোলনৰ মানে ফটো পোষ্ট কৰা গাইছ আমাৰ স্কুলত মানে একদম হাল্লা আহি গৈছে মানে গাইছ কি হৈছে মই ৰাতিপুৱা গেলোঁ স্কুলত যাই কিনে গাইছ ফটো উঠিলোঁ হস্পিটেল ল'লোঁ কিন্তু গাইছ ফটো আপলোড কৰিব পৰা নাই মানে চাৰ্ভাৰ একদম ডাউন চাৰ্ভাৰে নাই বাকী সেইটোৱে আৰু কি হ'ব আৰু বাকী বতৰটো একদম ধুনীয়া আৰু উষ্ণ দি থৈ দিছে পূৰা একদম সেয়ে আৰু বাকী গাইছ এতিয়া আৰু অলপমান কালি যিহেতু বিশ্বকৰ্মা পূজা তো সেয়ে অলপমান চুলি তুলি অলপমান কাটিও কালি অলপ ফুৰিব যাম আৰু ক'ত যাম এই ভিডিঅ'টোত কৈ দিছোঁ আৰু ইভিনিংকে এই ভিডিঅ'টো মই দিবাও পাৰোঁ যদি হয় ব্লগখিনি কৰা বাকী এই চম্পকে ভিতৰে আছে ঘুমি আছে যাওঁ বলক হ'ব ছাৰ বলক 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 আমাৰ এই আমাৰ তাতে ঘুমবা আৰু সময় নাপায় না বিজি থকা মানুহ চলো 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 দেই কৈছে যতে বা ততে ঘুমাৰো গুৱাই এই কি হ'ব তো গাইছ এয়া চম্পক আৰু মই এতিয়া গৈ আছোঁ আৰু গাইছ এইখিনিৰ মাজতে লাইফত প্ৰথমবাৰ মই কিবা এটা শ্বেয়াৰ ক'ম শুনব দক আৰু তুই বাবা দিবি দেই বাবা দিবি ইনষ্টাগ্ৰামত ৰিলচ বনাই নিজকে হিৰো হিৰইন বুলি ভাবা ইনষ্টাগ্ৰামত ৰিলচ বনাই নিজকে হিৰো হিৰইন বুলি ভাবা আৰু টাইগাৰ বিস্কুট খাই কিনে নিজকে টাইগাৰ বুলি ভাবা একেই কথা কি চম্পক ৰিল চাইৰিটো শুনি কেনে লাগিল ভাল লাগিল না আৰু বাকী তোমাৰ আগৰ ফালে চোন মালা 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 এই বিয়াৰ মালা নেকি গাড়ী মাহনৰ যদি আমি পূজাত কাপোৰ লওঁ এতিয়া গাড়ী মাহনত আমি কাপোৰ দিব পূজা কৰা হ'ব কালি এইবিলাকৰ পূজা আৰু সেয়ে আৰু ভাল লাগে আৰু কালিতো পূজা কৰা হ'ব সেইকাৰণে এইবিলাক টানছি মানে নাম আছে ন সেয়ে আৰু নাম আছে চাগে সেয়ে আৰু বাকী এইফালে আমাৰ ৰাস্তা কমপ্লিট আৰু ইফালে গেলি পাই গাইছ টিহু ইফালে গেলি পাই গাইছ নলবাৰী চলবাৰী চব পায় আৰু মানে চাৰিআলি আৰু হয়নে আমেৰিকাও আছে আমাৰ ওচৰতে টিহুক গেলি পাই তো গাইছ ফাইনেলি আমাৰ চুলি যে কাটা হৈ গ'ল চম্পকৰ দাড়ি চাৰি পৰা একদম বনাই দিলাক আৰু মই অলপমান চুলিখিনি কাটিলোঁ বাকী সেইটোৱে গাইছ এতিয়া ঘৰত বুজাই আছোঁ আহাতে বুলি আহিছিলোঁ আৰু এতিয়া যতে কিহেদি এই বঢ়িয়া কি দে আৰু চলো তো গাইছ আমি পূৰা একদম এই বিশ্বকৰ্মা যিহেতু কালি তো সেই এই হিৰেণ খুৰাৰ দোকানত আহিলোঁ হিৰেণ খুৰা কি খবৰ ভাল এই বঢ়িয়া এতিয়া আমি এতিয়া মালা চাম গাইছ আৰু অঞ্জন আহিছে অঞ্জন এই শুনা কি খবৰ একদম বঢ়িয়া বঢ়িয়া তো গাইছ আমাৰ লগত দোকানী মেইন দোকানী আছে আৰু দোকানী কেনে খবৰ ভাল বাকী একদম এই হেদলা মালৰ দাম ক 6 টাকা একদম গাইছ চক একদম আমাৰ এই চকখানৰ ভিতৰত কম দামত পাব আমাৰ এই গবৰাৰ ইফালৰ পৰা আপুনি কৈঠালকুছিৰ পৰা ইফালেদি আহিব পাৰে তাৰপিছত ইফালৰ পৰা আপুনি টিহুৰ পৰা আহিব পাৰে আৰু ইফালৰ পৰা আখৰা নলবাৰী চব পৰা আহিব পাৰে আৰু আহি কিনে চেণ্ডেল দেখা পাব আপোনালোকে চেণ্ডেল দেখা পোৱাৰ লগে লগে এখন দোকানত আহিব 6 টাকাত মালা হ'ব আৰু এইবিলাক কেনেকুৱা এই গোটেই 6 টাকা নেকি 20 টকা আছে 10 টকা আছে 10 টকা আছে আৰু এইবিলাক গাড়ী জিন আছে এইবিলাক ৰাঙা এই হালধীয়া দিগলা 25 টকা আৰু তোমাৰ এইবিলাক তাৰে কাষতটো মানে সেইটো ৰাঙা আৰু সেউজীয়া সেইটো 15 টকা ভাবি চাওক গাইছ 15 টকাত মালা নাপায় আজিকালি 50 টকাৰ তলত নাপায় 15 টকা 20 টকা যেতিয়া মালা পায় আহিব আৰু কালি আহিব আপোনালোকে আৰু সেইবিলাক একডাল আছে বাকী গোলাপ ফুলৰ যেন আছে কিমান এইটো বস্তু কিমান 27 টকা একদম কম প্ৰাইজত আপোনালোকে পাই যাব আৰু লগতে বহুতখিনি বস্তু পায় ইয়াতে কিমান বস্তু পায় অল আইটেম পায় ষ্টেচনাৰী দোকানো হয় একেলগে আপোনালোকে চাওক ইফালে সূতা চূতা পায় চেণ্ডেল পায় তাৰপিছত যিখিনি আৰু লগা সামগ্ৰী আছে আমাৰ মানুহৰ হেৰিয়ত এই ৰিং চিং পাব ধৰক এই গুলটিছ পাব মানে নাপোৱা বস্তু নাই আপোনালোকে আহিব এখন দোকানত দোকানখনৰ নাম হৈছে মা সুস্থ আৰু আপোনালোকে গোবৰাদৌলৰ চকত আহি কিনে এই হীৰেণ বৰ্মনৰ দোকান বুলি ক'লে হৈ যাব খুৰাৰ নাম হৈছে হীৰেণ তো হীৰেণ বৰ্মন বুলি কৈ দিলে হৈ যাব সেয়ে আৰু তো আপোনালোকে আহিব কালি আহি কিনে মজাকৈ মালা চালা কিনিব কিনি কিনে গাড়ী চাড়ী লাগিব আৰু যিহেতু বিশ্বকৰ্মা পূজা মানে মালা যাওঁ থাকবা কালি বেচপাতে ঠিক আছে ভাই বল বাকী গেছ ঘৰ গ'লোঁ আৰু গেছ এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ বাকী গেছ কেনেকুৱা পালে ভিডিঅ'টো ক'ব আৰু গেছ কালি গৈছোঁ আমাৰ হাৰি ভাঙা তাৰপিছত মাখি ভাঙা টিহু এনেকৈ ঘূৰিম তো যদি কোনোবা আশা কবিচোন লগ পাম আৰু মোৰ ইনষ্টাগ্ৰামত মেছেজ এটা দি দিবা বোলে আছোঁ ভাই লগ পাম দে
তো সেয়ে আৰু বাকী এই ভিডিঅ'টো এটেণ্ড কৰিলোঁ যদি ব্লগটো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব কালি ভিডিঅ'টো কোৱা নাছিলোঁ মই আজি ভিডিঅ'টোত ক'লোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কালি ভিডিঅ' অহা নাই আৰু কালি অলপমান কাম আছিল বাকী সেয়ে কেইনবা মানে নৰা কেইনবা আৰু কৈ দিম আৰু ডিলিয়াত দি দিম সেয়ে আৰু বাকী আপোনালোকে চাই যাবচোন আৰু ব্লগটোত বঢ়িয়া মৰম দিছে ইমান ছাপোৰ্ট মানে থেংক ইউ ছ' মাছ ইয়াৰ লাভ ইউ বাই বাই